গল্পৰ শিৰোনাম কাল সন্ধ্যা। ৰচনা টংকেশ্বৰ হাজৰিকা। পাঠ উৰ্মি ডেকা। হেঙুলীয়া ৰহন ছটিয়াই বেলিটো পশ্চিমৰ আকাশত মাৰ গৈছে। সন্ধ্যা ৫ বাজিছে। প্ৰণীতাৰ মাক পথাৰৰ পৰা আহি ওচৰৰে মানুহ এঘৰলৈ কামৰ সন্ধানত ওলাই গৈছে। ঘৰত প্ৰণীতা কেৱল অকলেই আছে। বাটৰ মানুহো কমি আহিছে। ঠিক এনেতে সিহঁতৰ চোতালত এখন মটৰ চাইকেলত আহি দুজন ল'ৰা নামিল। মুখত সিহঁতৰ ক'লা কাপোৰ। সিহঁতৰ লগত যাবলৈ প্ৰণীতাক জোৰ জুলুম কৰি অশান্তি দিবলৈ আৰম্ভ কৰিলে। কিন্তু তাই কোনোমতেই মান্তি নহ'ল। সিহঁতে প্ৰণীতাক টনা আজোৰা কৰিবলৈ ধৰিলে। প্ৰণীতাই চিঞৰ বাখৰ কৰাত সিহঁত পলাল। কিন্তু প্ৰণীতাই তাৰে এজন ল'ৰাক চিনিব পাৰিলে। অলপ পিছত তাইৰ মাক উভতি আহি তাইক তেনে অৱস্থাত দেখি আচৰিত হৈ সুধিলে, কোন আহিছিল? প্ৰণীতাই ক'লে, আজি মোক আৰু নাপালাহেঁতেন মা। কেইটামান গুণ্ডাই মোক মুখত খোপা দি লৈ যাবলৈ চেষ্টা কৰিছিল। বহুত চিঞৰ বাখৰ কৰাত সিহঁত পলাই গ'ল। মাকে সুধিলে, তই সিহঁতক চিনিব পাৰিলিনে? প্ৰণীতাই ক'লে, এটাক চিনি পাইছোঁ, কিন্তু এতিয়া মই নকওঁ। কিয়নো তুমি সহিব নোৱাৰি মিছাতে হুলস্থুলখন কৰিবা। গতিকে মই তোমাক পিছত সকলো কথা ক'ম। ৰাতিৰ ভিতৰতে গাঁৱৰ সকলো মানুহেই কথাটো গম পালে। পিছদিনা সকলো মানুহ খবৰ ল'বলৈ আহিল। আনৰ লগতে প্ৰণীতাৰ বৰমাক আৰু বৰদেউতাকো আহিল। বৰমাকে প্ৰণীতাক ক'লে, তই মনে মনে বহি থকাতকৈ পুলিচৰ ওচৰলৈ নাযাওঁনো কিয়? এনেকৈ থাকিলে কথাবোৰ বিপৰীতহে হৈ পৰিব। গতিকে সময় থাকোঁতে কিবা এটা ব্যৱস্থা কৰ। প্ৰণীতাই ক'লে, আমাৰ দৰে দিন দৰিদ্ৰ মানুহে পুলিচৰ পৰানো কি ন্যায় পাম? নিজৰ মানুহৰ পৰাই কেতিয়াবা ন্যায় পোৱা মোৰ মনত নাই। গতিকে মই সকলো ঈশ্বৰৰ ওচৰতে এৰি দিছোঁ। তেওঁ যদি আমাক চকু মেলি নাচায় তেন্তে আমাৰ ক'তো ভৰসা নাই। প্ৰণীতাৰ কথা শুনি বৰমাক যাবলৈ ওলাল। প্ৰণীতাই ভাবিলে, দেউতা ঢুকোৱাৰ পিছত তোমালোকে মোৰ মাক কম অত্যাচাৰ কৰিছিলানে? এতিয়া আকৌ আমাৰ মন ভুলাবলৈ আহিছে। তোমালোকৰ সহায় এই প্ৰণীতাক কোনো দিনেই প্ৰয়োজন নাই। দুদিনমানৰ পিছত গাঁৱত কথাবোৰ বেলেগকৈ ওলাবলৈ ধৰিলে। সকলোৰে মুখে মুখে কেৱল প্ৰণীতাৰহে কথা। তাই কিয় পুলিচৰ কাষ চপা নাই? নহ'লে সেই ল'ৰাকেইটা তাইৰ কোনোবা প্ৰেমিক আছিল নেকি? গাঁৱৰ নামঘৰত বিচাৰ বহিল। বিচাৰত প্ৰণীতাহঁতক পুলিচৰ ওচৰলৈ যাবলৈ জোৰ কৰিছিল। প্ৰণীতাই ক'লে, নাযাওঁ। আপোনালোকে মোক কিয় ইমান জোৰ জুলুম কৰিছে বাৰু? আগতে আমাৰ ইমান বিপদত আপোনালোক ক'ত আছিল? গতিকে মোৰ মাৰ হাতৰ কাণৰ বেছি মোক ন্যায় নালাগে। ঈশ্বৰে যি কৰে সেয়াই হ'ব। প্ৰণীতাৰ কথা শুনি কিছুমান মানুহে সমৰ্থন কৰিলে, মাত দিলে, তুমি ঠিকেই কৈছা, ভয় নকৰিবা, আমিও তোমাৰ লগত আছোঁ। দুমাহমানৰ পিছত প্ৰণীতাৰ পৰীক্ষাৰ ফলাফল ওলাল। তাই প্ৰথম বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিলে। স্থানীয় বিধায়কৰ সহায়ত তাই এটা চাকৰিও লাভ কৰিলে। তাই আৰু মাক চহৰলৈ গ'ল। আৰু আনফালে বৰমাকৰ ঘৰৰ অৱস্থা বেয়া হৈ আহিল। ডাঙৰ ল'ৰাটো পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ বিচনাত পৰি আছে। আৰু সৰু ল'ৰাটোৰ গাঁওখনৰে এগৰাকী মহিলাৰ লগত বদনাম ওলাল। ৰাইজে সিহঁতক এঘৰীয়া কৰিলে। তেতিয়াহে প্ৰণীতাই মাকৰ আগত সকলো কথা বিৱৰি ক'লে যে তাই সেইদিনাখন চিনি পোৱা ল'ৰা দুজনৰ ভিতৰত এজন বৰমাকৰ ডাঙৰ ল'ৰা। মই সেইবাবেহে কোৱা নাছিলোঁ মা, কিয়নো যেতিয়া আপোনসকল পৰ হৈ পৰে তেতিয়া আনৰ ওপৰত কোনো ভৰসা কৰিব নোৱাৰি। সেই সময়ত ঈশ্বৰৰ বাহিৰে আমাৰ দৰে মানুহৰ কোনো ভৰসা নোহোৱা হয়। কাৰণ দেউতা ঢুকোৱাৰ পিছত যে তেওঁলোকে তোমাক নানান কষ্ট দিয়াৰ উপৰিও কিছুমান মিছা বদনাম জাপি দি সকলোৰে আগত লজ্জিত কৰাৰ লগতে ঘৰৰ পৰাও দেখোন আমাক বাহিৰ কৰি দিছিল।
সেই কথা মই আজিও পাহৰিব পৰা নাই। মা, তুমি এতিয়া দুখ নকৰিবা, কিয়নো তোমাৰ কন্যা প্ৰণীতাই সেইসকল মানুহৰ ওপৰত কোনো দিনেই ভৰসা কৰা নাই আৰু আগলৈও নকৰে। কেৱল ঈশ্বৰক বিশ্বাস কৰি নিজৰ কাম কৰি যাম। আনৰ অনিষ্ট নকৰিলে ঈশ্বৰ এদিন সন্তুষ্ট হ'বই। ঈশ্বৰৰ প্ৰতি থকা মোৰ একান্ত বিশ্বাস তেওঁলোকৰ দুদিনীয়া মৰমে নোহোৱা কৰিব নোৱাৰে। সকলো প্ৰমাণ মই এতিয়া হাতে হাতে পাই আছোঁ। আনৰ অনিষ্ট কৰি যিয়ে নিজে সুখত থকাৰ কথা ভাবে, তেওঁলোকৰ সুখ কোনো পধ্যেই স্থায়ী নহয়। আনক দিয়া দুখ তেওঁলোকে দুগুণে ভুগিব লগা হয়, নহয়নে মা? ধন্যবাদ।